তো আজি আমি এনে এটা টপিক ডিসকাস কৰিম যেটো যোৱা 15 তাৰিখে হৈ যোৱা থাৰ্ড গ্ৰেডৰ এক্সামতো আহিছিল এটা কোৱেশ্চন, আকৌ 29 তাৰিখে হৈ যোৱা পৰীক্ষাতো আহিছিল দুটামান কোৱেশ্চন 2 মাৰ্কস তাৰ মানে। তো সেইটো টপিক হল বাইনাৰী নাম্বাৰ। তো গতিকে বাইনাৰী নাম্বাৰ আপোনালোকে জানিব লাগিব বাইনাৰী নাম্বাৰ কি বা এটলিষ্ট কি বা ইমান ডিটেইলছত নাজানিলেও কমসে কম বাইনাৰী নাম্বাৰৰ পূৰণ আৰু যোগ এই দুটা বস্তু জানিব লাগিব যে কেনেকৈ যোগ কৰা হয়। তো সেইটোৱে আজি আমি ডিসকাস কৰিম ইয়াত, কাৰণ আহিবলগীয়া আগন্তুক 27 তাৰিখ যেটো এক্সাম আছে তাতেও বাইনাৰী নাম্বাৰৰ পৰা 1 বা 2 মাৰ্কস অহাৰ পূৰ্ণ সম্ভাৱনা আছে, আৰু যেহেতু বস্তুটো শিকিলে 1 বা 2 মাৰ্কস পাই যাব, গতিকে এইটো মিস কৰিব নালাগে। তো বাইনাৰী নাম্বাৰ কি? বাইনাৰী নাম্বাৰ এনে কিছুমান নাম্বাৰ যিবিলাক অকল 0 বা 1ত প্ৰকাশ কৰা হয়, অকল 0 নাইবা 1 যিকোনো ধৰণৰ নাম্বাৰ আমি দৈনন্দিন জীৱনত যিবিলাক নাম্বাৰ লিখো 1 5 7 যেনেকৈ লিখিলো এইবিলাকক আমি বাইনাৰীত কনভাৰ্ট কৰিলে অকল 0 0 1 এনেকুৱা কিছুমান থাকিব। তো কেনেকৈ দশমিকৰ পৰা বাইনাৰীত প্ৰকাশ কৰে এইটো এতিয়া নিশিকাও, যদি লাগে কমেন্ট কৰিব, পিছত শিকাই দিম। আজি অকল বাইনাৰী নাম্বাৰৰ এডিশন, মাল্টিপ্লিকেশন আৰু সাবট্ৰেকশন তিনটা শিকাম, তাৰ মানে যোগ বিয়োগ আৰু পূৰণ। আৰম্ভ কৰিছো যোগটো। যোগ কৰিবলৈ কেনেকৈ যোগ কৰিব একেবাৰে সহজ, খালি এটা বস্তু আপোনালোকে মনত ৰাখিব লাগিব একদম ধুনিয়াকে যে 1 + 1 = নরমালি যেনেকৈ 2 হয়, কিন্তু ইয়াত কি লিখিব লাগিব 10। বাইনাৰীত কিমান হয় 10, মানে আমাৰ যেটো 0.2 হেতুক বাইনাৰীত প্ৰকাশ কৰিলে একচুয়ালি 10 হয়, সেই কাৰণে এনেকৈ লিখা হয়। বেস 2 বুলি লিখে কিছুমানত, বা নিলিখিলেও এটো বুজিব লাগিব যে বাইনাৰী নাম্বাৰ। ওকে, ঠিক আছে এইখিনি। কিন্তু অকল 1 + 1 যদি 10 বুলি জানে তথাপিও গণিত কৰাত অলপ অসুবিধা হ'ব কেতিয়াবা। হয়তো এক্সামত মার্কস পাই যাব পাৰে যদি সহজ আহে, কিন্তু কেতিয়াবা অসুবিধা হৈ যাব যদিহে অকল আপোনালোকে 1 + 1 10 বুলি জানে। তো কি জানিব লাগিব এটলিষ্ট যে এইবিলাকতো জানিব যে 0 + 0 0 এ হ'ব, 1 + 0 কিমান হ'ব 1 এ হ'ব, 1 + 1 কিমান হ'ল 10। তো এইখিনিতে অলপ চেঞ্জেস আহিল, বাকি এইকেইটাতো ঠিকই আছে। এতিয়া তাৰ পিছত কি জানিব লাগিব যে 10 + 1 = কিমান হয় 11, 11 + 1 = 100, 100 + 1 = 101, 101 + 1 = 110, 110 + 1 = 111, 111 + 1 = 1000। তো এই 1000 লৈকে জানিলে যিকোনো ধৰণৰ পূৰণ আৰু যোগ সহজতে কৰিব পাৰিব। তো এই বক্সত থকাখিনি 2-3 বাৰ লিখিলে অটোমেটিক মনত থাকি যাব, এটো মুখস্থ কৰিবলগীয়া কথা নহয়। আপোনালোকে 3 বাৰ লিখিব, 3 বাৰ এই বক্সত থকাখিনি 3 বাৰ লিখিব, চাই লিখিলেও মনত থাকি যাব। তাৰপিছত এডিশন মাল্টিপ্লিকেশন যিকোনো ধৰণৰ গণিত কৰিব পাৰিব। তো এতিয়া আৰম্ভ কৰিছো আমাৰ আজিৰ প্ৰথমটো কোৱেশ্চন এডিশন। তো প্ৰথমতে বাইনাৰী নাম্বাৰৰ এডিশন কি সেইটো দেখুৱাই আছো কেনেকৈ কৰা হয়। 1 + 1 10, 10 ৰ 0 হাতত থাকিল কিমান কেৰি 1। তো 1 + 1 10 আৰু হাতৰ একে কিমান হল 11, 11 ৰ 1 হাতত 1, হাতৰ 1 আৰু 0 মিলি কি হল 1, আৰু এটো থাকিল 1। তেনেহলে আমাৰ এটোই হল আনসার যে 1 1 1 0। 1 + 1 কিমান হ'ব 10, 10 ৰ কি 0 হাতত থাকিল 1, তো হাতৰ 1 আৰু এই 1 মিলি কিমান হল 10, হাতত কিমান থাকিল 1, 1 + 1 10, 10 আৰু হাতের একে 11, 11 ৰ 1 হাতত থাকিল 1, 1 + 1 কি 10, 10 ৰ 0 হাতত থাকিল 1, 1 + 1 10, তার মানে 1 0 0 1 0 0। এতিয়া নেক্সট 0 + 1 কি হয় 1, 1 + 1 10 ৰ 0 হাতত থাকিল 1, তো 1 + 1 10 ৰ 0 হাতত থাকিল 1, 1 + 1 10, 10 আৰু হাতের একে 11, 11 ৰ 1 হাতত 1, তো হাতৰ 1 আৰু 1 মিলি কিমান হল 10। তার মানে কি হল উত্তর 1 0 1 0 0 1, 1 0 1 0 0 1। তো বাইনারি নাম্বার বিলাকত অকল 0 আৰু 1 এ থাকে, তো সেই কারণে বাইনারি বুলি কোৱা হয় দ্বৈত নাম্বার, মানে দুটো অঙ্কই থাকে, দুটা 0 আৰু 1। 1 + 1 কিমান হয় 10, 10 ৰ কিমান বহিব 0 হাতত থাকিব কিমান 1, হাতৰ 1 আৰু 1 মিলি কিমান 10, 10 ৰ 0 হাতত কিমান থাকিল 1, তো 1 আৰু 0 হাতৰ 1 আৰু এই 0 মিলি কিমান হল 1,
1 আৰু এই 1 মিলি কি হল 10 10 और 0 হাতত থাকিল কিমান 1 0 প্লাস 0 0 আৰু হাতৰ একে হ'ব তাৰ 1 আৰু 1 মিলি কিমান হ'ব 10 তাৰ মানে কিমান হল 101 000 101 000 এইবাৰ এইটো 1 প্লাস 0 কি হ'ব 1 1 প্লাস 1 10 और 0 হাতত 1 বা ক্যারি 1 বলে হল তো এই 1 আৰু 1 মিলি কিমান হল 10 10 প্লাস 0 10 এ হয় তো 0 হাতত থাকিল 1 1 1 2 2 হাতের একে 11 এর 1 হাতত 1 হাতর একটু এটি কি হবো ইমানে হবো হাতত নাই 1 যোগ 1 2 0 হাতত থাকিল 1 হাতর 1 আৰু 1 মিলি 10 10 और 0 হাতত থাকিল 1 1 যোগ 1 10 10 আৰু হাতৰ একে 11 11 আৰু 1 হাতত থাকিল 1 তো 1 আৰু এই 1 মিলি কিমান হ'ব 10 101 00 11 001 ঠিকই আছে এতিয়া নেক্সট লাস্ট টু কৰি লৈছো লাহে লাহে কম অলপ 1 যোগ 1 কিমান হয় 10 10 और 0 বহিল হাতত থাকিল কিমান 1 হাতত থাকিল বা ক্যারি তো এইটো কি হ'ব 0 প্লাস 1 তো 1 এ হয় আৰু এই হাতৰ একে 10 10 और 0 হাতত থাকিল আকৌ 1 1 1 2 হাতের একে 11 এর 1 হাতত থাকিল কিমান 1 1 যোগ 1 2 হাতের একে 11 এর 1 হাতত থাকিল কিমান 1 হাতৰ একে আৰু এই 0 মিলি 1 এ হল এতিয়া হাতত নাই এতিয়া 1 1 তেনেহলে কি হল 1 1 1 1 1 0 0 1 2 3 4 5 5টা 1 আৰু কি দুটা 0 এইখিনি আছিল আমাৰ এডিশন তো পূরণ কেনেকে করে একেবারে ইজি নরমাল পূরণের দরে 0 into 1 0 0 into 1 0 তাৰপিছত 1 into 1 1 1 into 1 1 তাৰপিছত যোগ দি দিলে হল 0 1 1 মানে যদি যোগ কৰিব পাৰে তার মানে যদি যোগ করাটো শিকা হয়ে যায় পূরণ করাটো একেবারে ইজিলি পারিব পূরণটো একেবারে সহজ 1 দি পূরণ দিছো 0 1 1 গুণ 1 1 0 গুণ 0 1 1 গুণ 1 তাৰপিছত এই 1 এ দি 1 0 গুণ 0 1 1 গুণ 1 1 0 গুণ 0 1 1 গুণ 1 তাৰপিছত যোগ দিলে হল 0 এটো কিমান হ'ব 1 1 1 1 সেম ইয়াতো তো এইখিনি হয়তো ঠাই নুকুলাব প্রথমতে এইটো কৰি আছো এইটো বহুত ডাঙৰ হ'ব ঠাই আচ্ছা চাও 1 1 0 1 1 1 1 তাৰপিছত 1 দি যাব 1 দি কি হ'ব 1 1 গুণ 1 1 1 গুণ 1 1 0 গুণ 0 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 তাৰপিছত 0 এ দি 0 হ'ব আটাইকেইটা 0 1 গুণ 0 0 1 গুণ 0 0 0 গুণ 0 0 1 গুণ 0 0 1 গুণ 0 0 1 গুণ 0 0 1 গুণ 0 যেবিলাক আমি নরমালি পূরণ কৰো ঠিক একেদৰে সেম অকল যোগটো বেলেগ অলপ এবারে 1 এ দি 1 1 গুণ 1 1 1 গুণ 1 1 0 গুণ 0 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 এবার লাস্ট এটু এ দি 1 1 গুণ 1 1 1 গুণ 1 1 0 গুণ 0 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 তো এতিয়া যোগ দি দিলে হৈ গল কিমান হ'ব 1 1 যোগ 1 কিমান হয় 2 2 ৰ 0 হাতত থাকিল কিমান 1 তো হাতৰ 1 আৰু এই 1 মিলি 10 হাতত থাকিল আকৌ 1 এই হাতৰ 1 আৰু এই 1 মিলি 10 10 আৰু 1 11 11 ৰ 1 হাতত থাকিল কিমান 1 তো 1 1 2 2 আৰু 1 11 11 আৰু 1 100 100 আৰু হাতৰ 1 মিলি 101 তাৰ ভিতৰত কিমান বহিব 1 হাতত থাকিল কিমান 10 হাতত এতিয়া বৰ্তমান আছে 10 ওকে তো 10 আৰু 1 11 11 আৰু 1 কিমান 100 100 আৰু 1 এ মিলি কি হয় 101 101 और 1 গল বাকি থাকিল হাতত 10 আকৌ তো 10 আৰু 1 11 11 1 100 100 আৰু 1 101 আকৌ হাতত থাকিল 10 10 আৰু 1 11
11 একে 100 100 আৰু 1 মিলি 101 হাতত থাকিল 10 10 আৰু একে 11 11 আৰু একে 100 100 আৰু 0 হাতত থাকিল 10 10 আৰু একে 11 11 আৰু একে 100 হাতত থাকিল 10 10 আৰু একে 11 তেনেহলে আমাৰ উত্তৰটো আহিল 110011111001 তো এতিয়া এনেকৈ বাকি বিলাকো এটো কৰিব নিজে একেবাৰে ইজি আছে কৰি দিম নেকি এটো নিজে কৰিব কমেন্টত দিব এটো কৰি দিছো লাস্ট মাল্টিপ্লিকেশনৰ চাওক একেবাৰে সহজ 1 1 গুণ 1 দি পূৰণ দিলে কি হ'ব সেম বস্তুটো আহিব এবার 0 দি পূরণ দিলে কি 8 কেটে 0 হইব 1 2 3 4 5 6 মানে হলে 1 2 3 4 5 6টা 0 তার পিছত 1 দি পূরণ দিলে এটুয়ে আহিব কিমান আহিব 1 0 1 0 1 1 এইবার আকো এটুয়ে দি ই আহিব 1 0 1 0 1 1 এতিয়া যোগ দি দিলে হলে এতিয়া প্লাস করিলে উত্তরটো পাই যাম কেনেকৈ প্লাস কৰিম এটু কিমান হ'ব 1 এটু কিমান হ'ব 0 1 আৰু 1 মিলিলে কিমান হয় 10 10 0 হাতত থাকিল কিমান 1 হাতৰ 1 আৰু এই 1 মিলি 10 0 হাতত থাকিল কিমান আকৌ 1 এই 1 আৰু 1 মিলি 10 10 আৰু একে 11 ৰ 1 হাতত আকৌ থাকিল 1 1 আৰু এই 1 মিলি এই হাতৰ 1 আৰু এই 1 মিলি 10 10 আৰু এই 1 কিমান হয় 11 আকৌ হাতত থাকিল 1 এই হাতৰ 1 আৰু এই 1 মিলি কিমান 10 হাতত থাকিল 1 হাতৰ 1 আৰু এই 1 মিলি 10 10 আৰু 1 11 11 ৰ 1 হাতত থাকিল 1 এই হাতৰ 1 আৰু এই 1 মিলি 10 তার মানে কি হল 1010110001 তো আমার এইটোৱে হ'ব উত্তৰ তো মাল্টিপ্লিকেশন এইখিনি এনেকৈ আছিল এইটো নিজে কৰিব মাল্টিপ্লিকেশন এই যেটো দিছো এটো নিজে কৰিবলৈ যত্ন কৰিব আৰু এতিয়া আমাৰ যেহেতু এডিশন আৰু মাল্টিপ্লিকেশন হয়ে গল আমি কি শিকিম সাবট্ৰেকশন মানে বিয়োগ কৰা দুইটো সংখ্যাত কেনেকৈ বিয়োগ কৰা হয় তো প্ৰথমতে কেইটামান সৰু উদাহৰণ লৈছো বিয়োগৰ তাৰ পিছত দেখুৱাইছো কেনেকৈ কৰা হয় তো বিয়োগৰ ক্ষেত্ৰতো একে যেনিবা 101 ৰ পৰা 11 মাইনাস কৰিব দিল কেনেকৈ কৰিম 1 ৰ পৰা 1 গলে 0 একো অসুবিধা নাই কিন্তু ইয়াত 0 ৰ পৰা 1 নাথাকে তেনেহলে কি কৰিম ইয়াৰ পৰা ধাৰে লম ধাৰে ললে কিমান হ'ব এটো 1 আহিলে 10 হ'ব তো 10 মানে মনত ৰাখিব যে নরমাল সংখ্যা 2 বুলি 10 মানে কিমান 2 10 মানে 2 তার মানে এটো 2 হয় 2 ৰ পৰা 1 গলে কিমান 1 ওকে ইয়াত কি আছিল এই 1 টো তো ইফালে গৈছে তার মানে ইয়াত 0 থাকিল অকল তার মানে উত্তর কি হ'ব এটো নিদিলেও হ'ব 10 উত্তর কিমান হ'ব 10 ওকে আৰু এটা দেখুৱাই দি আছো কেনেকৈ বড় কৰা হয় বা ধাৰে লোৱা হয় তো গ্রেট এক্সাম্পল এটা দি আছো 1 2 3 4 1 এটুত কেনেকৈ বিয়োগ কৰিব এতিয়া চাওক 0 ৰ পৰা 1 নাথাকে তার মানে ধারে লব লাগিব ইয়াৰ পৰা লব খুজিব কিন্তু ইয়াতো নাই ইয়াতো নাই ইয়াতো নাই ইয়াত আছে ইয়াক ধারে লব খুজিল তো ইয়াৰ পৰা 1 ধারে লৈ এটু কিমান হৈ গল 10 কিমান হৈ গল 10 তো 10 ক আমি কি লিখিব পাৰো 1 + 1 মানে দুটা 1 হৈ গল 1 + 1 দুটা তো ইয়াৰ পৰা আকৌ এটা 1 ইয়াক দিব এটু কিমান হৈ যাব তেতিয়া 10 10 মানে কি 1 + 1 দুটা 1 তো ইয়াৰ পৰা ইয়াক এটা 1 ধারে দিব এটা কিমান হ'ব 10 10 মানে কি 1 + 1 দুটা 1 ইয়াৰ পৰা আকৌ ইয়াক এটা ধারে দিব তেনেহলে কিমান হ'ব 10 কারণ এটু গল এটু গৈছে এটুও গৈছে এতিয়া কি হ'ব তার মানে এই 10 ৰ পৰা 1 গলে 1 10 মানে 2 যেহেতু 2 ৰ পৰা 1 গলে 1 ইয়াত অকল একটা 1 আছে 2 1 হল এটু কিমান হ'ব 1 এটু তার মানে কিমান আৰু এটু তো 0 হয় তাৰ পিছত আৰু এটা দেখুৱাই আছো বিয়োগৰ কেনেকৈ কৰা হয় এটু কেনেকৈ কৰিব চাওক 1 ৰ পৰা 0 গলে 1 ইয়াতে একো অসুবিধা নাই এই 0 ৰ পৰা 1 না তার মানে এটু ইয়াৰ পৰা বড় কৰিব লাগিব 1 আহিলে কিমান হ'ব 10 তো 10 মানে কিমান 2 10 মানে 2 বুলি ভাবিব 2 ৰ পৰা 1 গলে 1 ওকে এটু যেহেতু ধারে লৈছে এতে কিমান হৈ আছে বৰ্তমান 0 0 ৰ পৰা এটু না যায় তার মানে এই ইয়াৰ পৰা ধারে লব লাগিব এটু তেতিয়া হ'ব 10 10 মানে 2 তার মানে দুটো 1 বুলি লিখিব পাৰো ইয়াৰ এটা লৈ যাব ইয়ে এটু হৈ গল 10 তো রিমেইনিং কি থাকিব ইয়াত অকল এটা 1 আছে কিন্তু এইবিলাক নাই
এটু হৈ গ'ল 10 10 মানে কি দুইটা 1 ইয়াৰ পৰা ইয়াক এটা ধাৰে দিব এটা হৈ গ'ল 10 এটু তো গৈছে ইয়াত অকল 1 আছে কিন্তু এইবিলাক নাই অকল 1 আছে ইয়াত আহি গ'ল 10 10 মানে কিমান 2 2 এর পৰা 1 গলে কিমান থাকিল 1 ইয়াত কি আছিল অকল 1 আছিল ইয়াত অকল 1 আছিল আৰু এটু তো গৈছে ধাৰে লোৱাৰ ফলত এটু 0 তার মানে এটুই হ'ব আমাৰ উত্তৰ 0 এর পৰা 1 না যায় তার মানে ইয়াৰ পৰা ধাৰে লোৱাতে এটু কিমান হৈ গ'ল 10 10 মানে কি 2 10 মানে মনে মনে ভাবিব 2 2 এর পৰা 1 গলে 1 ইয়াত তো 0 হৈ আছে যেহেতু এটা ধাৰে লৈছে তো 0 এর পৰা 0 গলে 0 ওকে এইবিলাক কাম হৈ গ'ল এতিয়া আকৌ ইয়াত ধাৰে ল'ব লাগিব কাৰণ 0 এর পৰা 1 বিয়োগ না যায় এটু ধাৰে ললে কি হৈ যাব 10 আৰু এটু কি হৈ যাব এতিয়া মনে মনে 0 এটু 10 10 মানে কিমান 2 তো 2 এর পৰা 1 গলে 1 এটু এতিয়া মনে মনে 0 হৈ আছে 0 এর পৰা 1 না যায় তার মানে ইয়ার পৰা ধারে লব খুঁজিব কিন্তু এটুও 0 তার মানে ইয়ার পৰা ধারে লব লাগিব ধারে ললে এটু কিমান হৈ গ'ল 10 ওকে 10 10 মানে কি 2 2ক মই কি লিখিম 1 আৰু 1 এনেকৈ দুটা লিখিম এটু এতিয়া বৰ্তমান 0 হৈ আছে এই 1 এর পৰা এটা 1 ইয়াক ধারে দিব আগতে 0 আছিল এটা 1 ধারে দেওয়াতে কিমান হৈ গ'ল 10 10 মানে কি কৈছো 2 2 এর পৰা 1 গলে কিমান হয় 1 এটুত বাকি কিমান আছিল এই 1 2 অকল কারণ এটু তো ধারে দিছে 1 এর পৰা 1 গলে 0 ইয়াত কি হৈ আছে 0 এটু কারণ এটু ধারে দিয়া হইছে অলরেডি তো এটা ইয়ার পৰা লব ইয়ার পৰা এটু ললে কিমান হৈ গ'ল 10 এটু 0 হৈ গ'ল বর্তমান 10 মানে কিমান 2 আমি দুটা 1 লিখিছো দুটা 1 এর পৰা এটা ইয়াত ধারে দিব লাগিব তো ধারে দিলে ইয়াত অকল 1 থাকিব এইবিলাক নাই কিন্তু তো 1 আৰু 0 মিলি কিমান হল 10 10 মানে কিমান 2 2 এর পৰা 1 গলে 1 ইয়াত অকল বাকি রইছে কিমান 1 1 আর এটু তো 0 হইছে অলরেডি তো ইমান হবে উত্তর 1101101 1101101 আমার এটু হল আনসার ওকে তো আজিৰ এইটো ভিডিওত অকল বাইনারি নাম্বাৰৰ এডিশন মাল্টিপ্লিকেশন আৰু সাবট্রাকশন ডিসকাস কৰা হল যদি আপোনালোকে বিচাৰে ডিভিজন আৰু ডেসিমেল নাম্বাৰৰ পৰা আমাৰ যিবিলাক নাম্বাৰ নরমালি লিখো সেইবিলাকক কোৱা হয় ডেসিমেল ডেসিমেল টু বাইনারি কেনেকৈ প্ৰকাশ কৰা হয় নাইবা বাইনারি টু ডেসিমেল কেনেকৈ কনভার্ট করা হবে প্রকাশ করা হয় সেইবিলাক যদি বিচাৰে কমেন্ট কৰিব নেক্সট এটা ভিডিও বনাই দিম কিন্তু বর্তমান পরীক্ষার কারণে অকল যোগ পূরণ এই দুটো বেশি ইম্পর্টেন্ট আর কিমান